মই আহি পালোঁ এইখিনি আহা মোক লৈ যোৱা আহি নাই নাই একো গাড়ী মটৰ নাই নহয় কোনটো ৰাস্তাত সোমাই যাব লাগিব হয় নেকি অঁ ঠিক আছে ৰ'বা বাৰু মই মানুহ এজন আহি আছে তাক সুধোঁ হা হাতী মই মৰিগাঁৱৰ পৰা আহিছোঁ এই ৰাহুল বৰদলৈ ঘৰ কোনখিনিত আছে চিনি পোৱা নেকি ৰাহুল বৰদলৈ এতিয়া বহুত ৰাহুল আছে নহয় ইয়াত ৰাহুল হয় তাৰ গাঁওখন কৈছিলে মানে পৰিচুক বুলি কৈছে হয় আপুনি এই অলপ আগত গৈ পেলাই দলং এখন পাব হয় সেইখিনিতে অলপ সোমাই যাব সোমাই গৈ আৰু অলপ এনেকৈ টাৰ্ণিং লৈ ল'ব টাৰ্ণিং লৈ আৰু এনেকৈ সোমাই আহিব হয় সোমাই আহি সেইটো সিহঁতৰ ঘৰ এইটো চিধা যাব লাগিব ন ব্ৰিজ এখন পাম হয় ব্ৰিজখন এনেকুৱা সোমাই যাব অঁ এনেকুৱা যাবগৈ হয় আৰু এনেকুৱা সোমাই যাব হয় সেইটো সিহঁতৰ ঘৰ ইয়াৰ পৰা কিমান কিলোমিটাৰ মান হ'ব 2.5 কিলোমিটাৰ মান হ'ব মোৰ আইডিয়াত এতিয়া মই যাওঁ কেনেকৈ গাড়ী পামনে বাৰু এইখিনিত এইখন গাড়ী অহাৰ অকণ লাগিছে কিন্তু হয় না নহয় দেই লাইন গাড়ী হয় না নহয় কিন্তু নাজানো হয় এই ইয়াত টমটমৰ নাই টমটম পোৱা নাযাব নেকি নাই তেনেকুৱা ইয়াত ব্যৱস্থা নাই মানে ব্যৱস্থা থাকিলে এতিয়া ৰাতি হৈ গ'ল ন আপোনাৰ কেইটা বাজিলে চাওকচোন বাৰু বহুত ৰাতি হৈ গ'লতো এতিয়া 7টা বাজিলেহি আপোনাৰ 6টা বাজিব আৰু এতিয়া 7টা বাজিলে আৰু মিনিট আছে এতিয়াতো গাড়ী নাপাব হয় তাকে অলপ কঠিন হ'ব আপুনি অলপ টাইম ৰখে যদি ৰখিব গাড়ী পাব পাৰে নাপাব পাৰে আপুনি খোজকাঢ়ি দিলে ভাল হ'ব নেকি হয় ঠিক আছে হা দাদা মোৰ বেগটো চুৰ কৰি লৈ গ'ল এই ল'ৰা এটা এইফালে বলকচোন এইটো লুকাই আছে তুমি কি কৰিছা তুমি এইবিলাক কিয় কৰি আছা মই ৰাতি খাবলৈ ট্ৰাই কৰি আহিছেনে আপোনালোকৰ চুৰ তোমাৰ মা দেউতা আছে কোনো নাই তুমি স্কুল যোৱা নাযাওঁ নোযোৱা তেন্তে মোৰ লগত যাবা আমাৰ ঘৰত যাবা ব'লা আজিৰ পৰা তোমাৰ এটা সুখী জীৱন মোৰ লগত থাকিবা মোক দাদা বুলি ক'বা তোমাক মই স্কুলত যাব দিম ভাল ভাল কানি কাপোৰ দিম ভাল ভাল খাবলৈ আনি দিম হা নমস্কাৰ আমাৰ ভিডিঅ'টো চাই কেনেকৈ পালে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব যিহেতু আমি এইখন ভিডিঅ' কিহৰ কাৰণে বনাইছোঁ আজিকালি বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী খাবলৈ নাপায় পিন্ধিবলৈ নাপায় চুৰ কৰে বেয়া কাম কৰে সেইকাৰণে আমি দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে যে ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যতৰ কাৰণে তেখেতলোকৰ জীৱনটো উজ্জ্বল হওক ভৱিষ্যত কামনা কৰক সেইকাৰণে আজি এই ভিডিঅ'টো আপোনালোকলৈ আমি আগবঢ়াই দিছোঁ আৰু ইউটিউব চেনেলৰ বাবে আমি ধৰ একেবাৰে কৰি খাব নোৱাৰা কিছুমান ল'ৰা ছোৱালী স্বভাৱ চৰিত্ৰ বেয়া হৈ যায় চুৰ কৰে সেই চুৰৰ বাবে আমি এই ভিডিঅ'টো আজি
ইউটিউব চেনেলত আপোনালোকক ভিডিঅ'টো এৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ ইউটিউব চেনেললৈ নমস্কাৰ